তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ যুৱ শক্তি চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকে জানে মই এইবাৰ গৰম বেছি কাৰণে ব্ৰইলাৰ মুৰ্গীৰ সলনি কয়লাৰ মুৰ্গী পালন কৰিছোঁ। আৰু আমাৰ কয়লাৰ মুৰ্গীৰ আজি 14 নম্বৰ দিন, আৰু মই কালি 13 নম্বৰ দিনা কয়লাৰ মুৰ্গীক আমাৰ ছেকেণ্ড ভেকচিন, যিটো গম্বৰু ভেকচিন, সেইটো আমি কালি দি দিলোঁ। আৰু আজি আমাৰ 14 নম্বৰ দিন, আৰু 14 নম্বৰ দিনৰ আমাৰ মেনেজমেণ্টটো আপোনালোকক দেখুৱাম। আমি কি কি ঔষধ খুৱাই আছোঁ মুৰ্গীবোৰক আৰু কি কি দানা খুৱাই আছোঁ, সকলোবোৰ আপোনালোকক দেখুৱাম। আৰু আপোনালোকক ভালদৰে বুজাই দিম যে আপোনালোকে গৰম দিনত কেনেধৰণৰ মুৰ্গী পালন কৰিলে আপোনালোকে লাভান্বিত হ'ব, আৰু গৰম দিনত আপোনালোকে মেনেজমেণ্ট কেনেদৰে কৰিলে আপোনালোকে মুৰ্গী পালনত অধিক টকা লাভ কৰিব পাৰিব, আৰু আপোনালোকৰ মুৰ্গীৰ মৰ্টেলিটিও 0 হ'ব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এটা কথা, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ যে যুৱ শক্তিৰ আমাৰ ফেচবুকৰ গ্ৰুপ আৰু পেজটোৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে যাই আমাৰ গ্ৰুপ আৰু পেজটোত জইন হৈ লওক, আৰু আমাৰ ভিডিঅ'টো আপোনালোকে শেষলৈ চাব বুলি আমি আশা কৰিলোঁ। তো আহক এতিয়া ভালদৰে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজি আমাৰ কয়লাৰ মুৰ্গীৰ 14 নম্বৰ দিন, আৰু এয়া 14 নম্বৰ দিনৰ আমাৰ সন্ধিয়াৰ সময়ত এয়া কয়লাৰ মুৰ্গীবোৰক আমি কালি 13 নম্বৰ দিনা ছেকেণ্ড ভেকচিনটো দি দিছোঁ। আৰু আমি ভেকচিন মুৰ্গীক কেনেকৈ দিয়ে তাৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ' দি থৈ দিছোঁ। ভিডিঅ'বোৰ আপোনালোকে চাব, আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো আমি আপোনালোকক আজি কওঁ যে গৰম দিনত আপোনালোকে মুৰ্গীবোৰক কেনেদৰে ৰাখিব লাগিব। গৰম দিনত আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, যাতে এই কাষৰ ত্ৰিপালবোৰ আপোনালোকে দিন ৰাত যেতিয়া নহ'লেও উঠাই থৈ দিব। এয়া চাওক, আমাৰ এই ত্ৰিপালবোৰ আমি ৰাতিও উঠাই থৈ দিম, আৰু দিনতো আমাৰ উঠোৱা থাকে। আৰু যদি কিবা কাৰণত বতাহ আৰু বৰষুণ আহে, তেতিয়াহ'লে আপোনালোকে এই ত্ৰিপালবোৰ অলপ সময়ৰ কাৰণে পেলাই দিব পাৰে। তাৰপিছত আৰু বৰষুণ যোৱাৰ পিছত আপোনালোকে ত্ৰিপালবোৰ উঠাই দিব। নেক্সট, আপোনালোকে ঠাণ্ডাৰ দিনত যিমান মুৰ্গীক স্পেচ দিয়ে তাতকৈ আপোনালোকে অলপ বেছিকৈ মুৰ্গীক থাকিবলৈ ঠাই দিব। যেতিয়া মুৰ্গীবোৰে এনেদৰে এটা এটাকৈ থাকিবলৈ পাব, তেতিয়াহ'লে গৰম দিনত আপোনাৰ মৰ্টেলিটি বহুত কম হ'ব, আৰু গেছো বহুত কম হ'ব ফাৰ্মত। তো এয়া আমাৰ মুৰ্গীবোৰে দানা পানী খাই আছে, কিছুমানে ইফালে দানা পানী খাই শুইও আছে। বৰ্তমানলৈ আমাৰ ভগৱানৰ কৃপাত এটাও মুৰ্গী মৃত্যু হোৱা নাই। আজি আমাৰ 14 নম্বৰ দিনলৈ মুৰ্গীৰ এটাও মৃত্যু হোৱা নাই। এয়া আপোনালোকে মুৰ্গীবোৰ চাব পাৰে। আৰু আমি কালি ৰাতিপুৱা মুৰ্গীবোৰ ওজন কৰিছিলোঁ, আৰু মুৰ্গীবোৰৰ প্ৰায় গড় ওজন 180 গ্ৰামৰ পৰা 200 গ্ৰামৰ ভিতৰত আছে। তো বৰ্তমান গৰমৰ সময়ত কয়লাৰ মুৰ্গী হিচাপে আমাৰ ওজনো প্ৰায় ঠিকেই আছে। আৰু বহুতে আমাক কৈ আছিল যে আমি মুৰ্গীক কি দানা খুৱাওঁ, সেই দানাটো আমাক দেখুৱাই দিব দিছিল। তো আপোনালোকে চাওক, এয়া সুগুনা কোম্পানীৰ আমি দানা মুৰ্গীবোৰক দি আছোঁ। ব্ৰইলাৰ মুৰ্গীক সাধাৰণতে মই বাসু কোম্পানীৰ দানা খুৱাওঁ, কিন্তু বৰ্তমান যিহেতু কয়লাৰ মুৰ্গী আমাৰ ফাৰ্মত আছে, সেইকাৰণে বাসু গ্ৰুপৰ দানা নোখোৱালেও হ'ব। এয়া আমাৰ সুগুনাৰ দানা খুৱাইছোঁ। আৰু যিহেতু আপোনালোকে জানে যে বৰ্তমান দানাৰ দাম বহুত বেছি, সেয়েহে দানাৰ যাতে আৱজনি নহয় সেইটো আপোনালোকে লক্ষ্য ৰাখিব। কাৰণ যদি দানা আপোনালোকে অধিক আৱজনি কৰি দিয়ে, সেইফালে আপোনাৰ মুৰ্গী বেচাৰ টাইমত কষ্টিং নিমিলিব, আৰু আপুনি লছত পৰিব পাৰে। তো ইয়াৰ পিছত আমি আজি কওঁ যে আমি বৰ্তমান কি ঔষধ মুৰ্গীবোৰক দি আছোঁ। এয়া আপোনালোকে চাওক, মই ঔষধকেইটা আপোনালোকক দেখুৱাবৰ কাৰণে আনি থৈ দিছোঁ। এয়া আপোনালোকে জানে চাৰ্কোফেৰল ভেটটো মই দি আছোঁ মুৰ্গীবোৰক। আপোনালোকে চাৰ্কোফেৰল টি বুলিও এটা পাব, সেইটোও খুৱাব পাৰে। তাৰপিছত এয়া আমাৰ মাল্টিভিটামিন আপোনালোকে ভিমাৰেল খোৱাতকৈ এইটো এবাৰ খুৱাই চাব পাৰে, এইটো বহুত ভাল। তাৰপিছত যিহেতু আমাৰ বেছি গৰম, সেয়েহে মাজে মাজে মই এই ORSটো দি আছোঁ, এইটো পনীয়া ORS। তাৰপিছত আমাৰ এইটো MB প্লেক্স আৰু আমাৰ
এইটো কেলছিয়াম আমি একেলগে পানীত মিহলি কৰি মুৰ্গীবোৰক দি আছোঁ। এমবিপ্লেক্স আৰু কেলছিয়াম আপোনালোকে মুৰ্গীবোৰক দিব। তাৰপিছত এয়া চাওক আমাৰ ব্ৰটনৰ লিভাৰ টনিক। মই ব্ৰটনৰ লিভাৰ টনিকটো ব্যৱহাৰ কৰোঁ। অলপ দাম বেছি যদিও ইয়াৰ কাম বহুত ভাল। আপোনালোকে সপ্তাহত 3 দিনকৈ ব্ৰটনৰ লিভাৰ টনিকটো আপোনালোকে দিব। আৰু প্ৰায় 25 দিনৰ পৰা আপোনালোকে মুৰ্গীক ওজন অহা ঔষধ দিব পাৰে। আমি সাধাৰণতে মুৰ্গীক বেছি ঔষধ ব্যৱহাৰ নকৰোঁ যদিও যিখিনি লাগে সেইখিনি ব্যৱহাৰ কৰোঁ, যাৰ ফলত আমাৰ মুৰ্গী পালনত প্ৰত্যেকবাৰে লাভ হৈ আছে। এই গৰম দিনত কি কি ঔষধ খুৱাব লাগে, কেনেদৰে মুৰ্গীবোৰক ৰাখিব লাগে, কি কি দানা আমি মুৰ্গীবোৰক খুৱাই আছোঁ, সেইবোৰ আপোনালোকক আমি দেখালোঁ। তো আপোনালোকে আশা কৰিম আমাৰ ভিডিঅ'টো ভালেই পালে। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ প্ৰতিটো লাইকে আমাক আকৌ ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। যুৱশক্তি চেনেলটোৰ লগত সদায় থাকিব। চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়ালৈ আহোঁ। ধন্যবাদ। জয় আই অসম।